আপোনালোকৰ মই প্ৰণামীয়ে আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ আৰু আজি মই বনাবলৈ লৈছোঁ কণীৰ লগত বিলাহী দি কেনেকৈ গ্ৰেভি আৰু টেষ্টি বনাব পাৰি তাকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ মোৰ ৰেচিপিটো চাই আপোনালোকে নিশ্চয় ভাল পাব আৰু মোৰ ৰেচিপিটো আপোনালোকে শেষলৈকে চাই থাকক। তেতিয়াহ'লে মই দেৰি নকৰি মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ। এইফালে বিলাহী আদা নহৰুখিনি মই একেলগতে খুন্দি ল'ম, পিঁয়াজ আৰু জলকীয়া নুখুন্দো। এইফালে কণী মই বইল কৰি বাকলি গুচাই থৈছোঁ, কণী মই 4টা লৈছোঁ। কণী ভাজিবৰ কাৰণে এইফালে মই কেৰাহী গৰম কৰিছোঁ, তাত দি দিলোঁ তেল আৰু দিছোঁ অকণমান নিমখ আৰু অকণমান হালধি। এইখিনি অলপ লৰাই মেলি কণীকেইটা মই ইয়াত দি দিছোঁ। কণীকেইটা অলপ মই ডিপ ব্ৰাউনকৈ ভাজিম। ডিপ ব্ৰাউনকৈ ভাজিলে খাবলৈ ভাল হয়। কণী ভজা হৈ গ'ল, এতিয়া মই নমাই লৈছোঁ কণীকেইটা। তাৰপিছত ইয়াতে দি দিছোঁ কাটি থোৱা পিঁয়াজ আৰু জলকীয়া। পিঁয়াজখিনি মই অলপ ৰঙচুৱাকৈ ভাজি ল'ম। ভজা হৈ গ'ল, এতিয়া ইয়াত দি দিছোঁ খুন্দি থোৱা বস্তুখিনি। এইখিনিও অলপ লৰাই অকণমান ভাজি ল'ম। ভজা হৈ গ'ল, এতিয়া ইয়াত দিছোঁ নিমখ, হালধি, জলকীয়া পাউডাৰ আৰু লগতে দিছোঁ জিৰা পাউডাৰ। এইখিনিও মই অলপ সময় ভাজি ল'ম, যেতিয়ালৈকে বিলাহীৰ কেঁচা গোন্ধটো নাযায় আৰু লগতে যেতিয়া তেলখিনি বিৰিঙি নাহে তেতিয়ালৈকে মই ভাজি থাকিম। ভজা হৈ গ'ল, ইয়াত ভাজি থোৱা কণীকেইটা দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ অলপ মিলাই ল'ম। মিলাৰ পিছত ইয়াত মই পানী দিম। মিলোৱা হৈ গ'ল, এতিয়া ইয়াত মই সৰু ষ্টীলৰ গিলাচ এটাৰে পানী দিছোঁ। এগিলাচতকৈ বেছি নিদিওঁ, কাৰণ মই কৈছোঁৱে মই গ্ৰেভি হ'ব। এইখিনি এতিয়া মই ঢাকন লগাই 2 মিনিট উতলিবলৈ দিম। 2 মিনিট হৈ গ'ল, চাওকচোন কি ধুনীয়া গ্ৰেভি, কালাৰটো ধুনীয়া হৈছে। হয়তো আপোনালোকে দেখি নিশ্চয় গম পাইছে কিমান টেষ্টি হ'ব আৰু স্পাইচিও হ'ব। আপোনালোকে এনেকৈ এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন, খাবলৈ সঁচাকৈয়ে বৰ ধুনীয়া হয়। আশা কৰিছোঁ আপোনালোকে আজি মোৰ ৰেচিপিটো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পাইছে প্লিজ মোক কমেণ্ট কৰি জনাবলৈ আপোনালোকে নাপাহৰিব আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল বটনটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন টেষ্টি ৰেচিপিৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ থাকিল। টেক কেয়াৰ এণ্ড বাই বাই।